So hello guys, welcome to my YouTube channel Khatra Vlogs. Khatra Vlogs লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। ময়ো আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পোৱাটো। চ' মই এটা আজি সৰু কথা ক'বলৈ যাই আছোঁ, যিটো হৈছে সপোন। সপোন কি বস্তু, সপোন দেখিলে কি হয়, সপোন দেখাৰ পিছত কি কৰিব লাগে। সপোন দেখিলে নহ'ব, সপোনটো দেখাৰ পিছত সেই সপোনটোৰ প্ৰতি আগ্ৰহী হ'ব লাগিব। আগ্ৰহী হোৱাৰ পিছতহে আমি সেই বস্তুটোত ছাকচেছ হ'ব পাৰিম, সেই সপোনটোত আমি ছাকচেছ হ'ব পাৰিম। চ' সপোন দেখক, সকলোৱে দেখে সপোন, সকলোৱে দেখে। এজন মাক বাপেকেও নিজৰ ল'ৰা ছোৱালী ডাঙৰ হৈ ভাল মানুহ হোৱাটো বিচাৰে, বা ডাঙৰ হৈ ভাল কাম কৰক, মাক বাপেকক সুখত ৰাখক, সকলোৱে বিচাৰে। চ' সেই সপোনটো দেখিলেই নহ'ব। তো মাক বাপেকে সেই ল'ৰা ছোৱালীক সেইখিনি নীতি শিক্ষা দিব লাগিব, সেইখিনি সংস্কাৰ দিব লাগিব। দিলে সেই ল'ৰা বা ছোৱালীজনী আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তো এতিয়া এটা এক্সাম্পল এটা দি দিছোঁ, আমাৰ মৰমৰ ডিম্পুদাই যেনেকৈ আমাক দেখুৱাবৰ কাৰণে, আমাক ভাল ভাল ভিডিঅ' দিবৰ কাৰণে তেওঁ বাহিৰলৈ যায়। বাহিৰলৈ গৈ তেওঁ ভাল ভিডিঅ' আমাক দেখুৱাই থাকে। তেওঁৰ এইটো সপোন যে মোৰ ভিডিঅ' গোটেই অসমে চাব। চ' মই এইটো সপোন পূৰণ কৰিম। তেওঁ ছাকচেছ হৈছেও। চ' তেনেকুৱা কথা সকলোৰে। ময়ো সপোন দেখোঁ, ময়ো এটা ভাল কাম এটা বিচাৰি লওঁ, বা ভাল ঘৰ এটা বনাই লওঁ, বা মাক দেউতাক সুখত ৰাখোঁ। তো সকলোৱে বিচাৰে সপোন দেখি যাওক আৰু ছাকচেছ কৰিবলৈ সপোনটোত আগ্ৰহী হৈ যাওক। ত' সকলোৱে ছাকচেছ হ'ব পাৰিব বুলি মই আশা কৰিলোঁ। তো নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিৰ কাৰণে এৰিলোঁ, বাই।